দিছো কি বনাই আছো কিউট মেকুৰী পোৱালি এটা দেখাই আছো এইটো গোল্ডেন কালাৰৰ হেল্ল' গাইজ চ আপোনালোকৰ খবৰ কেনেকুৱা 2026 চনৰ প্ৰথম ব্লগলৈ আপোনালোক সকলোকে স্বাগতম যেহেতু ঘৰত আহিছোঁ ভাবিছোঁ ক'ৰবাত যাওঁ লগতে আপোনালোককো মোৰ লগে লগে লৈ যাওঁ আৰু এইফালে চাবা হা আমাৰ বাচ্চাটো কি খাই আছ ক'ত চম্পাপুৰি ক হেপী নিউ ইয়াৰ কোৱা ক হেপী এই কথা নকয় চ' ঘৰ আহিছোঁ যিহেতুকে এঠাইলৈ মানে ভাত খাবলৈ নিমন্ত্ৰণ আছে এতিয়াতো 2টা বাজিছে মই ইভিনিঙত যাম এতিয়া যিহেতু তাই ঘৰত নাছিলে সেইকাৰণে দিনত নগ'লোঁ ৰাতি যাম ভাবিছোঁ চ' আপোনালোককো দেখাই আছোঁ বাকী আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আমাৰ ইছুক দেখাই দিওঁ এবাৰ তাই জাষ্ট স্কুলৰ পৰা আহিছে চ' স্কুলৰ পৰা আহি আগতে মোক বিচাৰিছে যিহেতু মোক ভাল পাইছে মই তোৰ কি হওঁ এনে হয়তো বা হয় তোমাৰ দেউতা আপুনি খাব নেকি চম্পাপুৰিও নিছিলো কিন্তু এইটো ভাত খাইছো নাজানো হয়তো চাম্পাপুৰিটো কৈ থৈ দিছো ঠিক আছে যা চ' অলপ দেৰিকৈ যাই আছোঁ আলহী ঘৰত বাকী আপোনালোকক দেখাই আছোঁ আহি পালোঁ আলহীৰ ঘৰত আৰু ৰ'ব তাইক দেখাই আছোঁ লগতে মই ধুনীয়া কাপোৰ লৈ আহিছোঁ চিলাবৰ কাৰণে চ' তাইক এযোৰ এযোৰকৈ দেখাই আছোঁ এতিয়া নালাগে মোক এমাহ পিছত দিলে হৈ যাব আপোনালোকক দেখাই আছোঁ ৰ'ব এয়া তাই মাতিছিলে আহি গ'লোঁ মোতকৈ সৰু হয় চ' ভণ্টিয়ে লাগে বাট বিয়া হৈছে সেইকাৰণে বাইদেউ বুলিয়ে মাতিম আৰু হয়নে বগী বাইদেউ এইবোৰ চব কাপোৰ আনিছোঁ তাইক চিলাব দিছোঁ আৰু তাই মোক আজি ভাত খাব মাতিছিলে সেইকাৰণে আহি গৈছোঁ কিয় নুঠাম চাহ বনাই জুইৰ ওচৰত বহি চাহ খাওঁ হয়নে নহয় প্ৰিয়ংকা এইফালে আজি ভাত বনাই মানে মানুহটো বেলেগ ঠাণ্ডাৰ দিনত খৰিত বনোৱা মাংস সোৱাদে বেলেগ হয়নে নহয় ৰাইজ জনাবচোন চ' এয়া খৰিতে মাংসখিনি বনাই আছে তোক দেখাই দিছোঁ কি বনাই আছ তোৰ সেউজীয়া মিলি গৈছেচোন ৱালখনৰ লগত এইফালে বনাই আছে মাছৰ আঞ্জা ৱালখনৰ কাপোৰ মিলা পিন্ধছ হাজবেণ্ডে মাতি আছে যা কিবা কৈ আছে কিউট মেকুৰী পোৱালি এটা দেখাই আছো এইটো গোল্ডেন কালাৰৰ চাওকচোন ইমান মৰম লগা জুই পাব আহিছে ওচৰতে জুই দেখা পাই কিনে ঠাণ্ডা লাগিছে হয়নে এইফালে এই আছা আমাৰ ভাত ৰেডি ভাত চালাড ভাজি আৰু এইফালে আছে মাছ মাংস চ' এতিয়া খাই লওঁ আৰু যিহেতু ঘৰো যাব লাগিব দেৰি হৈ আহিছে তামোল কাটি আছে যাওঁ দে তামোল চাম খাই কিনে দে তামোল সেই প্ৰিয়ংকাক দে অলপ তাক বেছিকৈ দে ইয়াত তামোল খাওঁ তাৰপিছত আৰু যাওঁ খাই লৈ এতিয়া ওলাই দিলোঁ যিহেতুকে ৰাতি হৈছে মানে 9টামান বাজিলে দেখিছে বহুত কুঁৱলী পৰিছে সেইকাৰণে বুলি ঘৰলৈ ওলালোঁ চ' আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈকে বাই বাই লাইক এণ্ড কমেণ্ট কৰিব নিশ্চয়